আচলতে আজি বাগমাৰা ৰাস মহোৎসৱৰ শুভ আৰম্ভণি আৰু এই শুভ আৰম্ভণিত আমি আমন্ত্ৰিত ব্যক্তিসকল তেওঁলোক আহি আমাক যিখিনি আনন্দ দিলে আমি নথৈ আনন্দিত হৈছোঁ। আমি উদযাপন সমিতিয়ে তেওঁলোকক কৃতজ্ঞতা যাচিছোঁ আৰু আমাৰ সকলো কাৰ্যসূচীতে আজি যিখিনি কাৰ্যসূচী আছিল আমি সকলো কাৰ্যসূচী আজি সফল কৰিছোঁ আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ ধৰ্মপন ৰাইজে আমাৰ ইয়ালৈ আহি আমাক যিখিনি আজি উৎসাহিত কৰিলে আমি তেওঁলোকসকলক নথৈ আনন্দিত তেওঁলোকসকলক আমি ধন্যবাদ মানিছোঁ। আৰু তাৰ লগে লগে আজি বাগমাৰা ৰাস মহোৎসৱৰ শুভ আৰম্ভণি আমাৰ যিখিনি কাৰ্যসূচী গ'ল আৰু ইয়াৰে পাছত আমাৰ কাৰ্যসূচী আছে। আমি ডেন্স নৃত্য প্ৰদৰ্শন আছে, মঞ্চ উদ্বোধন আছে, বৃন্দাবন উন্মোচন আছে। গতিকে এই ব্যক্তিসকলে আহি পালে আমাৰ এই কাৰ্যসূচী দুটা আমি সুকলমে পালন কৰিম। মুখ্য প্ৰৱেশদ্বাৰ হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ পাঠশালাস্থ মাননীয় বিশিষ্ট সমাজসেৱক তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক মাননীয় ফণী পাঠক ডাঙৰীয়াক। তেখেতে আহি আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিলে আৰু তাৰ লগে লগে আমাৰ দ্বিতীয় দ্বাৰ উন্মোচন কৰিলে আমাৰ একালৰ অসম জাতীয়তা যুৱছাত্ৰী পৰিষদৰ সভাপতি তথা বিশিষ্ট নেতা মাননীয় মনোজ বৰুৱা। তেখেত আহি আমাৰ ইয়ালৈ আহি যিখিনি আমাক উৎসাহিত কৰিলে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মুখ্য মণ্ডপকে ধৰি আমাৰ বন্তিপ্ৰজন ডাঙৰীয়া আৰু দ্বিতীয় দ্বাৰৰ দাতা আৰু প্ৰথম দ্বাৰৰ দাতা আমি সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাস পূৰ্ণিমা উপলক্ষে সমগ্ৰ অসমৰে ভক্তপ্ৰাণ ৰাইজ ভক্তিৰসত নিমজ্জিত হৈছে আৰু কৃষ্ণ সংস্কৃতিৰ চৰ্চা আৰু কৰ্ষণৰ জৰিয়তে আমাৰ সমাজখনৰ মাজৰ পৰা আমাৰ দেশখনৰ পৰা সন্দেহ অসূয়া সংশয় আঁতৰাই পৰস্পৰক ওচৰ চপাই অনাৰ কাৰণে প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু আজি এই বাগমাৰা ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত আমি উপস্থিত হৈ অত্যন্ত আনন্দিত আৰু আমিও এই এপাহতে সকলোৰে মংগল কামনা কৰিছোঁ। আমাক সনাতন সংস্কৃতিয়ে শিকাইছে, ভাৰতীয় কৃষ্টি ঐতিহ্য পৰম্পৰাই শিকাইছে। আমি সকলোৰে মংগল কামনা কৰোঁ। সৰ্বে ভৱন্তু সুখীন সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কশ্চিৎ দুঃখভাৱ উদ্ভৱে। আজি এই পবিত্ৰ থলীৰ পৰাই আমি সকলোৰে মংগল কামনা কৰিছোঁ। আজি এই বাগমাৰা অঞ্চলে বুলি কওক বা অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন আনকি মফচলীয়া অঞ্চলসমূহতো এই যি কৃষ্ণ আৰাধনা, কৃষ্ণ সংস্কৃতিৰ চৰ্চা, সেই কৃষ্ণ সংস্কৃতিৰ চৰ্চাই প্ৰকৃতাৰ্থত আজি হেজাৰ বছৰীয়া আমাৰ যি ভাৰতীয় সংস্কৃতি, হেজাৰ বছৰীয়া যি সনাতনী পৰম্পৰা, সেই হেজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতি আৰু সনাতনী পৰম্পৰাৰ এই যি ঐতিহ্য, যি তাৎপৰ্য, তাকেই আমাক প্ৰত্যেককে অনুভৱ কৰিবলৈ বাধ্য কৰায়। আৰু এই আৰাধনাৰ জৰিয়তে প্ৰকৃতাৰ্থত আমাৰ ভাৰতীয় সংস্কৃতিৰ বিশ্বাসী সকলোৱে গোটেই বিশ্বৰে কল্যাণ কামনা কৰে আৰু আমিও এই আপাহতে সকলোৰে কল্যাণ কামনা কৰিছোঁ। আৰু বাগমাৰা বিভিন্ন জাতি জনগোষ্ঠী মহামিলনৰ তীৰ্থভূমি হিচাপে পৰিগণিত হৈছে। ইয়াত বিভিন্ন ধৰণৰ আই মাতৃসকলে গীত মাতেৰে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেনেকুৱা এটা অনুষ্ঠানত মোক মুখ্য দ্বাৰ উদ্ঘাটন কৰিবলৈ দিলে আমাৰ স্বৰ্গীয় জ্যোতিষ কুমাৰ মহন্তৰ। তেখেতে প্ৰথম সভাপতি আছিলে আৰু তেখেতৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে আজি এই মুখ্য দ্বাৰ উদ্ঘাটন কৰাৰ দায়িত্ব অৰ্থাৎ তোৰণ পৰ্যন্ত তেখেতসকলে দাতা হিচাপে এই ৰাস কমিটিক উচৰ্গা কৰিলে আৰু সেয়ে তেনেকুৱা এটা অনুষ্ঠানত প্ৰথম উদ্ঘাটন কৰিবলৈ পাই সঁচাকৈ গৌৰৱান্বিত, সঁচাকৈ আনন্দিত হৈছোঁ। আমি আচলতে এই ভক্তিভাৱেৰে উদুলি মুদুলি আধ্যাত্মিক চিন্তাৰে উদুলি মুদুলি হোৱা এই ৰাসোৎসৱত আজি যি ধৰণৰ লোকে লোকাৰণ্য হৈছে, ইয়াত জাতি বড়ো জাতিয়ে হওক বা আমাৰ ধৰ্মীয় মুছলমান সম্প্ৰদায়ৰ মানুহে হওক বা বিভিন্ন জাতি ৰাজবংশী সম্প্ৰদায়ৰ মানুহে হওক বা অনুসূচিত জাতি জনজাতিয়ে হওক, বিভিন্ন জাতিয়ে আজি একত্ৰিত হৈ এই মহামিলনৰ তীৰ্থভূমিত পৰিণত কৰিলে। আৰু তাৰ কাৰণে গোটেই বাগমাৰা অঞ্চলৰ লগতে এই বৃহত্তৰ এলেকাৰ সকলো ৰাইজকে আজিৰ এই অনুষ্ঠানত সফলতা হোৱা বুলি আমি ভাবিলোঁ। আৰু তাৰ লগে লগে 9 দিনৰ এই কাৰ্যসূচীত ইয়াত
সকলোৱে আহি আনন্দৰে ভক্তিৰসেৰে পৰিপূৰ্ণ হওক, ইয়াত আধ্যাত্মিক ধাৰাৰে পৰিপূৰ্ণ হওক আৰু সমাজত এটা বাৰ্তা যাওক। নতুন প্ৰজন্মই নতুন চিন্তাৰ আধাৰত এই ধাৰা গ্ৰহণ কৰি এক মানৱ সম্পদ সৃষ্টি হওক, তাত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, আৰাধনা কৰিছোঁ আৰু তেনে চিন্তাৰ আধাৰতেই এই মহামিলনৰ তীৰ্থভূমিত আমি সমবেত হৈছোঁ। গতিকে মই পুনৰ উদ্যোক্তা সকলোকে, সভাপতি, সম্পাদক, প্ৰমুখ কৰি বিষয়ববীয়া বিভিন্ন ব্যক্তিসকলক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ।